যদি 5 ছেকেণ্ডৰ বাবে অক্সিজেন নোহোৱা হয় কি হ'ব এবাৰ ভাবি চাওকচোন পৃথিৱীৰ সকলো অক্সিজেন নোহোৱা হৈ গৈছে সকলো সময়ৰ বাবে নহয় মাত্ৰ 5 ছেকেণ্ডৰ বাবে আমাৰ শৰীৰত কি হ'ব বায়ুমণ্ডলত কি ঘটিব আমাৰ এনভাইৰনমেণ্টত কি হ'ব এবাৰ উশাহ লওঁ সুস্থ অনুভৱ কৰিলেনে ইয়াৰ লগতে 21% অক্সিজেন আৰু 79% নাইট্ৰজেন আছে আপুনি যদি এইবোৰৰ বিষয়ে আজি অজ্ঞাত তেন্তে আছামিজ আননন ফেক্টৰ ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে আমাৰ পৰিৱেশত থকা সকলো গেছতকৈ আমাৰ অক্সিজেনৰ গুৰুত্ব অতি বেছি অক্সিজেন নোহোৱাকৈ আমাৰ জীৱ জন্তু পৰিৱেশ একোৱে ঠিক নাথাকিব যাৰ ফলত 1 ছেকেণ্ডত বায়ুমণ্ডলৰ চাপ ইমান বাঢ়ি যাব যে 5 ছেকেণ্ডত আমাৰ কাণৰ পতা ফাটি যাব 5 ছেকেণ্ডত অক্সিজেন নোহোৱা হ'লে আপোনাৰ শৰীৰত উশাহ লোৱাত অসুবিধা নহ'ব কিয়নো এজন ব্যক্তি 40 ছেকেণ্ড উশাহ নোলোৱাকৈ থাকিব পাৰে আপোনাৰ উশাহ লোৱাত অসুবিধা নহ'লেও আমাৰ প্ৰভাৱ পৰিব এনভাইৰনমেণ্টৰ ওপৰত মাত্ৰ 5 ছেকেণ্ডত আমাৰ পৃথিৱীৰ আগৰ অৱস্থাত আৰু নাথাকিব পৃথিৱীত যিমান কংক্ৰিটৰ দ্বাৰা সকলো বস্তু আছে সকলোবোৰ একফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিব কিয়নো কংক্ৰিটৰ মাজত অক্সিজেনৰ বন্ধন থাকে সেইবাবে যেতিয়া অক্সিজেন নোহোৱা হ'ব তেতিয়া কংক্ৰিটৰ দ্বাৰা তৈয়াৰী সকলো বস্তুৰ বন্ধনবোৰ এৰি দি ধূলিত পৰিণত হৈ এইবোৰ উৰি থাকিব সেই সময়ত যদি আপুনি সাগৰৰ পাৰত বহি ৰ'দৰ তাপ লৈ থাকে তেনে স্থলত আপোনাৰ শৰীৰৰ ছাল ডেমেজ পৰি যাব কিয়নো সেই সময়ত সূৰ্যৰ আল্ট্ৰাভাইল ৰশ্মিৰ পৰা আপোনাক বচাবলৈ ওজন লেয়াৰ নাথাকে যি নেকি অক্সিজেনৰ দ্বাৰা তৈয়াৰী পৃথিৱীৰ যিমানবোৰ গাড়ী চলিত অৱস্থা থাকিব সকলো গাড়ী একফালৰ পৰা বন্ধ হৈ ৰাস্তাৰ মাজতে থিয় হৈ পৰিব অক্সিজেন নোহোৱা মানে কোনো জুই নাই আৰু জুই অবিহনে গাড়ীৰ ইঞ্জিন নচলে কাষৰ পৰা চলিত প্লেনবোৰ মাটিত পৰিবলৈ আৰম্ভ কৰিব মাজত সকলোবোৰ চলিত গাড়ী ৰাস্তাৰ মাজত থিয় হৈ পৰিব গাড়ীবোৰ ৰাস্তাৰ মাজত থিয় হৈ থাকিব কিন্তু সেইবোৰ ঠিক স্থানত থিয় হৈ নাথাকে কিয়নো সেইবোৰ মাটিৰ তলত যাবলৈ আৰম্ভ কৰিব পৃথিৱীৰ ওপৰৰ লেয়াৰ ভাঙিবলৈ আৰম্ভ কৰিব আৰু সকলোবোৰ মাটিৰ তললৈ যাবলৈ আৰম্ভ কৰিব কিয়নো পৃথিৱীৰ ওপৰৰ 45% অক্সিজেনৰ দ্বাৰা তৈয়াৰী আৰু সেইবাবে ভাঙিয়ে থাকিব আৰু আপুনি সেইবোৰ চাব নোৱাৰিব কিয়নো আপোনাৰ শৰীৰত প্ৰায় 70% পানী আছে আৰু যি নেকি অক্সিজেন আৰু হাইড্ৰজেনৰ দ্বাৰা তৈয়াৰী যেতিয়া অক্সিজেন নোহোৱা হ'ব তেতিয়া আপোনাৰ শৰীৰত অক্সিজেনবোৰ হাইড্ৰজেনত পৰিণত হ'ব আৰু আপোনাৰ মৃত্যু হ'ব ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে অক্সিজেনৰ আমাৰ কিমান গুৰুত্ব সেয়েহে আমি সকলো এটাকৈ বৃক্ষ ৰোপণ কৰাৰ বাবে চেষ্টা কৰিব লাগে তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি আছামিজ আননন ফেক্টৰ এই ভিডিঅ'টো আপুনি চাই ভাল পালে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'ৰ বাবে ন'টিফিকেশ্যন অল কৰি দিব